হয় নমস্কাৰ আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ আপুনি লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা 2025 বৰ্ষৰ যেটো 1 মাৰ্চৰ পৰা যি ঘৰৰ টকা স্যাংশন হ'ব বা পইচাটো যাৰ बैंक एकाउंटত সমাই দিয়া স্টার্ট হ'ব হেই যিখন লিস্ট আছে হেই ভেৰিফাইড লিষ্টখন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা ফাইনালি মুকলি কৰি দিয়া হৈছে নতুনকৈ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা ভেৰিফাইড লিষ্ট মুকলি হৈছে এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে কেনেকৈ আপোনালোকে ভেৰিফাইড লিষ্টখনত আপোনাৰ নাম আছে নে নাই চাব অল ডিটেইলছ মই আজিৰ এই ভিডিওটোত স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই আৰু বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম এইটো যেটো আপোনালোকে পেজ যেটো আপোনালোকে চাবলৈ পাৰিছে এই পেজটো হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে অহাৰ লগে লগে এইটো যেটো ওপৰত 3 ডট বুলি ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে এই 3 ডটত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো এইবাৰ চাওক এইফালে বিভিন্ন ধৰণৰ বহুত কেইটা অপচন আপোনালোকে চাব পাৰিছে কিন্তু আপোনালোকে ক্লিক কৰিব এইটো যেটো সেকেন্ড অপচন আছে যত লিখা আছে আৱাস সফট এই আৱাস সফটত আপোনালোকে প্ৰথমে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাওক ইয়াতে প্ৰথমটো অপচন লিখা আছে ডাটা এন্ট্ৰি সেকেন্ড যেটো লিখা আছে ৰিপৰ্ট এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিয়ক আৰু ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে বহুত কেইটা অপচন আপোনালোকে দেখিবলৈ পাৰিছে এ নম্বৰত আছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টছ ইয়াতে আপোনালোকে নৰখি তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে এইটো যেটো এফ নম্বৰ যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে E/FMS reports ইয়াৰে যেটো 3 নম্বৰ অপচন আছে যত লিখা আছে beneficiaries registered accounts frozen and verified এইটো অপচনত আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো 3 নম্বৰ অপচন যেটো আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে অল ষ্টেটস ইয়াতে ক্লিক কৰি আপুনি যিখন ৰাজ্যত বসবাস কৰে সেইখন ৰাজ্যত আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰিব এইবাৰ আপুনি নিজে বসবাস কৰা জিলাখনৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আপোনাৰ নিজৰ ঘৰখন কোনটো ব্লকৰ অধীনত হয় হেইটো ব্লকৰ নাম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তখনৰ নাম যত লিখা আছে তাতে আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো ক্যাপচা নম্বৰটো ইয়াতে চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো এই খালি থকা ঠাইখিনিত আপোনালোকে ইয়াতে ক্লিক কৰি এই যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত ক্লিক কৰি দিয়ক আৰু ইয়াতে আপোনালোকে নিজৰ ক্যাপচা নম্বৰটো মাৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে প্ৰথমে লিখা আছে ৰেজিষ্ট্ৰেচন নম্বৰ অৰ্থাৎ কি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা যিখন নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টৰ অধীনত মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো হেইটো গাঁও পঞ্চায়তৰ অধীনত টোটাল তলফালে স্ক্ৰল কৰিলে চাব পাৰিব ইমান কেইজন মানুহৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা নতুন লিষ্টত তেওঁলোকে আহি গৈছে আৰু এই যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আপোনালোকে চাবলৈ পাৰিছে এই ৰেজিষ্ট্ৰেচন নম্বৰ আপুনি তেতিয়াই পাব যেতিয়া আপোনাৰ নামত ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা ঘৰ স্যাংশন কৰি দিয়া হ'ব তেতিয়াহে আপোনাৰ নামত এই এএস কিবা নাম্বাৰ যে আপোনালোকে চাবলৈ পাৰিছে এই নাম্বাৰটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ এই ৰেজিষ্ট্ৰেচন নম্বৰটো এইজন মানুহৰ হয় তাৰ পিছত তাৰ ব্যাংক নাম তাৰ পিছত তাৰ ষ্টেটাস আপুনি যদি চাব বিচাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা ধৰক এইজন মানুহে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা টকা পাবলৈ সক্ষম হৈছে নে নাই কেইটা কিস্তি পাবলৈ সক্ষম হৈছে বা এইজন মানুহৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কিমান টকা স্যাংশন কৰি দিয়া হৈছে এই সকলো ডিটেইলছ যদি আপোনালোকে চাব বিচাৰে ধৰক এইটো যেটো নাম মই ইয়াতে ৰাইট চিন দিছো
ইয়াৰ ডিটেইলছটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে ইয়াৰ সাইডত যিটো AS কিবা কিবি নাম্বাৰ যে আপোনালোকে চাবলৈ পাৰিছে এই নাম্বাৰটো আপোনালোকে এনেদৰে কপি কৰি ল'ব ইয়াতে কপি কৰি লৈ ওপৰ ফালে স্ক্ৰল কৰিব ওপৰ ফালে স্ক্ৰল কৰি এইটো যিটো সাইডত 3 ডট আপোনালোকে চাবলৈ পাৰিছে এই 3 ডটত ক্লিক কৰিব ক্লিক কৰি দি এইবাৰ চাওক ইয়াতে যে অপচনসমূহ আছে আৱাজ সব ডকুমেন্ট গাইডলাইনস ষ্টেক হোল্ডাৰ্স এই ষ্টেক হোল্ডাৰ্স যত লিখা আছে এই ষ্টেক হোল্ডাৰ্সত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি প্ৰথম যেটো অপচন আছে PMAYG বেনিফিচিয়াৰী ইয়াতে আপোনালোকে ক্লিক কৰিব তাতে ক্লিক কৰি দি ইয়াতে চাবলৈ পাৰিছে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ অৰ্থাৎ হেই যে অলপ আগত মই যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ কপি কৰিছো হেইটো বস্তু ইয়াতে আপোনালোকে পেস্ট কৰি দিব তাৰ পিছত এইটো যেটো ক্যাপচা নম্বৰ আছে এই ক্যাপচা নম্বৰটোৱে ইয়াতে বহাই এই গ্ৰীন কালাৰৰ যে লিখা আছে সাবমিট বুলি এই সাবমিটত আপোনালোকে ক্লিক কৰি দিয়ক এতিয়া চাওক মই যাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰি তাতে মই এন্টাৰ কৰি সাবমিটত ক্লিক কৰি দিছো তাৰ অল ডিটেইলছটো আপোনালোকে চাবলৈ পাৰিছে তলফালে স্ক্ৰল কৰিলে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিব এইজন মানুহৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা টোটেল কিমান টকা স্যাংশন কৰি দিয়া হৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে 1,30,000 টকা এইজন মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা অতি হিগ্ৰে পাবলৈ গৈ আছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে তাৰ পিছত আপোনালোকে চাব এইটো চাওক এই পৰ্যন্ত এইজন মানুহে টোটেল 3টা কিস্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা পাবলৈ সক্ষম হৈছে প্ৰথম কিস্তি পাবলৈ সক্ষম হৈছে 32,500 টকা সেকেন্ড কিস্তি 48,750 টকা আৰু 3 নম্বৰ কিস্তি 48,750 টকা টোটেল 1,30,000 টকা এইজন মানুহৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা স্যাংশন হৈছিল আৰু এই টকাখিনি গোটেইখিনি এইজন মানুহে পাবলৈ সক্ষম হৈছে